জালটাত কণী খুৱাব এতিয়া অসমৰ ৰাইজক। কণী খুৱাব সঁচা। মহিলাসকলে এটা কণী উৎপাদন কৰিব লাগিব, আমিও কৰিব লাগিব। কেনেকে কৰিম জানো? দেশত অসমৰ আজি নাইকিয়া দুখীয়া গৰীব অজৰা মানুহ কৰি মেলি খাই ফুৰা মানুহ হাজিৰা কৰি খোৱা মানুহবিলাকৰ গতি নাইকিয়া হৈছে। যিবিলাক ঘৰ বনালে, যিবিলাক গৃহ নিৰ্মাণ কৰিলে চব আধৰুৱা এটা সম্পূৰ্ণ হোৱা নাই। আজি জবকাৰ্ডৰ ধন নাই। আজি 1,40,000 টকাত যিবিলাক ঘৰ চেতিয়ালে এই ঘৰবিলাক চব আধৰুৱা হৈ আছে। এই গোবিন্দ গোটেই ঘূৰি ফুৰে, চব চাই ফুৰে, নজৰ মাৰি ফুৰো ক'ত কি হৈ আছে আৰু বাকী নকওঁ। 50 টকা চাউলৰ কেজি শেহতীয়াকে পিঁয়াজৰ দামো বাঢ়িছে। বঢ়িয়া মজা হৈছে। ভোট কৰি দিছিলে ৰাইজে। এতিয়া এজনে কি খুৱাব গম পাইছা? এইবিলাক শুনা, এতিয়া কি খুৱাব গম পাইছা? টিভিত চাইছো, চেনেলত চাইছো, এই জাল কণী মহিলাক কণী উৎপাদন কৰিবলৈ কৈছে। অমিত কলহৰ কথা ক'বলৈ থাকিলেই বাদ দিয়া। এতিয়া কণী যে ডাঙৰ ডাঙৰ কণী উলিয়াব লাগিব এতিয়া মাইকী মানুহে। এই জাল কণী পাইনে ক'ৰবাত? এই জাল কণী খুৱাব এতিয়া অসমৰ ৰাইজক। কণী খুৱাব সঁচা। মহিলাসকলে এটা কণী উৎপাদন কৰিব লাগিব, আমিও কৰিব লাগিব। কেনেকে কৰিম জানো? কেনেকে কৰিম? উৎপাদন কৰিব লাগিছে হাঁহ, পাৰ, কৰি আছা মহিলাসকলে যদি গুচি গ'ল ঘৰলৈ যাব দিয়ক। মহিলাসকলে যেতিয়া কণী উৎপাদন কৰিব, কেনেকে উৎপাদন কৰিব কণীটো কৈ দিয়কচোন। কেনেকে কৰিব আপুনি জানিব? কেনেকে মহিলাবিলাকে কণী পাৰিব লাগিব। এই জাল কণী কিমান ডাঙৰ ডাঙৰ কণী পাৰিব লাগিব? ইমান ডাঙৰ ঘৰে ঘৰে হয়নে? মজা। এতিয়া অসমৰ ৰাইজে এই জাল কণী খাবলৈ পাব। মই ফেচবুকত দেখিছো, দেখুৱাইছে, টিভিত দেখুৱাইছে। ঠিক আছে, হ'ব দিয়ক। নমস্কাৰ।